আপোনাৰ বাৰু দৈনিক গেছৰ ঔষধৰ প্ৰয়োজন হয় নেকি? যদি হয় তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। হয় প্ৰিয় দৰ্শক, আপুনি জানি আচৰিত হ'ব যে দৈনিক দুটাকৈ লং খালে আপোনাৰ শৰীৰত কি পৰিৱৰ্তন হ'ব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গেছৰ ঔষধ নোখোৱাকৈও কিদৰে ঘৰুৱা পদ্ধতিৰে পেট সুস্থ ৰাখিব পাৰি সেই বিষয়ে জনাম। পেটৰ যিকোনো সমস্যা বা গেছৰ ঔষধ পোৱা নাযায় এনেকুৱা ঘৰ হয়তো খুব কম আছে। কেতিয়াবা ভাবি দেখিছেনে এনে কিয় হৈছে? ইয়াৰ কাৰণ হৈছে আমি অধিকাংশ মানুহেই আমাৰ খাদ্যাভ্যাস এনেকৈ গঢ়ি তুলিছোঁ যে আমাৰ পেটত সদায় এচিডিটি হৈয়ে থাকে। প্ৰিয় দৰ্শক, এই পেটৰ সমস্যাৰ পৰা মূৰ ঘূৰোৱা, নিশ্বাসত কষ্ট হোৱা, নিশ্বাস বন্ধ হৈ যোৱা, বমি বমি, বুকু ধৰফৰ কৰা আৰু হাৰ্ট এটেক পৰ্যন্ত হয়। আমি বহুতেই জানো যে হাৰ্ট এটেকৰ দৰে মাৰাত্মক ৰোগৰ পিছতো কিন্তু পেটৰ সমস্যা দায়ী। গতিকে আমাৰ পেট ঠিক ৰাখিব লাগিব। পেট ভালে ৰাখিবলৈ আমাৰ এতিয়া কৰণীয়টো কি হ'ব? গেছৰ ঔষধ বা অন্য কোনো ঔষধ খাই নহয়। প্ৰিয় বন্ধুসকল, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে ঠিক কৰিব লাগিব। আপোনাৰ জীৱন যাত্ৰা বা লাইফষ্টাইলো পৰিৱৰ্তন কৰিব লাগিব, লগতে খাদ্যাভ্যাসো পৰিৱৰ্তন কৰিব লাগিব। আজি মই আপোনালোকক সৰু এটি খাদ্যৰ নাম ক'ম, যিটো হৈছে লং। সকলোৰে ঘৰত আছেই নিশ্চয় লং। গোটেই দিনটোত আপুনি যদি দুটাকৈ লং খাব পাৰে তেনেহ'লে আপুনি গেছৰ ঔষধৰ কথা পাহৰিয়ে যাব। মনত ৰাখিব, USDৰ ৰেফাৰেঞ্চ অনুসৰি 100 গ্ৰাম লঙত 65 গ্ৰাম কাৰ্বহাইড্ৰেট, 6 গ্ৰাম প্ৰ'টিন, 13 গ্ৰাম লিপিড, 2 গ্ৰাম চুগাৰ, 0.274 কিলো কেলৰি শক্তি আৰু 33 গ্ৰাম ডায়েটাৰী ফাইবাৰ থাকে। ইয়াৰ উপৰিও কেলছিয়াম, আইৰণ, মেগনেছিয়াম, ভিটামিন বি, ভিটামিন B12, C, D, লাইবোফ্লভিন, নিয়াচিন আৰু ফলেট ইত্যাদি থাকে। এতিয়া প্ৰশ্ন হৈছে, লং কেনেকৈ খাব? ইয়াৰ সহজ উত্তৰ হৈছে সমস্যাটো হোৱাৰ লগে লগে খাব লাগিব। ধৰক আপুনি বহুত টেনশ্যন বা দুশ্চিন্তাত আছে বা ষ্ট্ৰেছত আছে, তেতিয়া এটুকুৰা লং মুখত লৈ চুবাই চুবাই খাই দিয়ক। বা লং দি চাহো কৰি খাব পাৰে। কিছু সময়ৰ পিছত চাব মূৰটো পাতল অনুভৱ হৈছে। মূৰ বিষ উঠিলেও এটুকুৰা লং চুবাই খাই দিয়ক, চাব মাথা বিষো কমি যাব। বমি বমি ভাৱ লাগিলেও লং খালে কমি যাব। দাঁতৰ বিষো দূৰ কৰে। যিটো দাঁত বিষায় সেই দাঁতৰ গুৰিত এটা লং অথবা লঙৰ কিছু অংশ দি থওক, অলপ সময় পাছত চাব দাঁতৰ বিষ কমি যাব। এই সকলোবোৰ কৰাৰ লগতে লংটো যেতিয়া পেটত যাব তেতিয়া গেছৰ সমস্যা সম্পূৰ্ণৰূপে দূৰ হ'ব। জ্বৰ, চৰ্দি ইত্যাদি ক্ষেত্ৰতো যথেষ্ট উপকাৰ হ'ব। গতিকে প্ৰিয় দৰ্শক, আহক আমি দৈনিক কমপক্ষে দুটাকৈ লং খোৱাৰ অভ্যাস গঢ়ি তোলোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। ধন্যবাদ।